নমস্কাৰ, মই শান্তনু। ৰাতিপুৱা গাহৰি মাংসই ভাত কেইটামান খাই বিহাৰীৰ লগত ওলাই আহিলোঁ চুলি কাটিবলৈ বুলি। চেলুনখন পাই অলপ সময় ৰোৱাৰ পাছতে ময়ো কাটিবলৈ বহিলোঁ। মোৰ দৰে আপোনালোকো হয় নেকি বাৰু? চুলিখিনি থাকোঁতে কাটো লাগি থাকে আৰু যেতিয়া কাটিবলৈ আহোঁ তেতিয়া বেয়া লাগে। ফাইনেলি মোৰ চুলি কাটি মেলি হৈ গ'ল। চুলিখিনি কটাৰ পাছত নিজকে অচিনাকি লাগে। ঘৰত আহিয়ে গা ধুই মেলি তালযোৰ বেগত ভৰাই ময়ো ৰেডি হৈ গ'লোঁ গায়ন গাবলৈ যাবলৈ। বাইকখন লৈ অকলে ওলাই আহিলোঁ সকামৰ ঘৰলৈ। মানে মোৰ অলপ দেৰি হৈছিল, সেইবাবে সিহঁতক যাবলৈ ক'লোঁ। এইকেইদিন বিয়াৰ কাম চলি আছে, সেইবাবে প্ৰায় দুদিনমান হোৱা নাই। তথাপিও গায়ন গাবলৈ বুলি ক'লে ক'ৰ পৰা কেনেদৰে এনাৰ্জি আহে নাজানো আৰু দেই ৰাইজ। মই পাওঁতে বাকীখিনি ওলাই হ'লেই। মানুহটো পৰিণামত আহিছে, ভিডিঅ' এটা কৰি লৈছোঁ। ময়ো জল্দি ওলাই তালযোৰ হাতলৈ গোটেইকেইটা সকামৰ ঘৰলৈ আগবাঢ়িলোঁ। ৰভাতলিত সোমাই খোলতালকেইটা থৈ পুনৰ গোটেইকেইটা জলপান খাবলৈ আহিলোঁ। জলপানৰ লগত যদি ৰসগোল্লা লালমোহন দিয়ে তেতিয়াহ'লে আপুনি থপিয়াই ধৰিবই লাগিব, নহ'লে আমাৰ ৰাইজৰ পৰা ভাগতে নেপায়। খাই মেলি আহি গায়ন গোৱাত লাগি গ'লোঁ। গায়ন শেষ কৰি আৰু ৰৈ থকা নাই দেই ৰাইজ। ৰাতিকে মোৰ বিয়া কাম আছে, সেইবাবে ঘৰলৈ অকলে গমন কৰিলোঁ। মুঠতে আহিছোঁ অকলে, যামগৈও অকলে। বাৰু আজিলৈ ইমানেই, বাই। আমাৰ গায়নত গৈ পেলাই এনেকৈ ইয়াত জংঘলত মংগল কৰিবলৈ যায়।